হেল্ল' এভৰিৱান, আপোনালোকৰ ওচৰলৈ অন্য এটি ভিডিঅ'লৈ আহিলোঁ। আজি হ'ল অষ্টমী। আমি সকলোৱে আজি গধূলি পূজা চাব ওলাই গ'লোঁ। আমাৰ ওচৰৰে পূজাখনত গৈছিলোঁ আৰু ইয়াতে ভোগো দি আছিলে। আমি সকলোৱে ভোগ খালোঁ। ভোগ খাই অন্য এখন পূজালৈ গ'লোঁ। আমাৰ ইয়াতে কমেও 7খনমান পূজা হয়। তো 7খন পূজা চোৱাটোতো সম্ভৱ নহয় বাৰু এদিনতে। পূজা চাই লৈ আমি ঘৰলৈ উভতি আহিলোঁ। উভতি আহি যোৱাৰ টাইমত পুপুৱে মোক দেখা নাপালে, তো আহি পিনে সেয়াক মৰম কৰিব লগা হ'ল। আজি হ'ল নৱমী। নৱমীৰ দিনা দাদা আৰু মই ওলাই গ'লোঁ ৰাতিপুৱাই গোঁসানীক সেৱা কৰিবলৈ। তাত গৈ ধূপ চাকি জ্বলালোঁ। আজি নৱমী বুলি দিনতে পূজা চাবলৈ গ'লোঁ। বাঘেশ্বৰী মন্দিৰলৈ গ'লোঁ। তো মাউনীগাঁৱতে আছে। আমাৰ পৰা 30 মিনিটছমান লাগে। বহুত ভাল লাগিল গৈ পিনে। আপোনালোককো দেখাওঁ আহকচোন কেনেকুৱা লাগে, মানে মন্দিৰটো কেনেকুৱা হয়, কি আছে। ধূপ চাকি ঘৰৰ পৰা লৈ আহিব পাৰে, কিন্তু আমি লৈ যোৱা নাছিলোঁ কাৰণে তাতে কিনি ল'লোঁ। আৰু দেখিছেনে, যাই পোৱাৰ লগে লগে ইমান ধুনীয়াকৈ আদৰিছে তাৰে মানুহখিনিয়ে। আমি ইয়াতে ধূপ চাকি জ্বলাই পিনে মেইন মন্দিৰটো চাবলৈ গ'লোঁ। নিশ্চয় আপোনালোকে মন কৰিছে, বহুত বেছি ধুনীয়া হয় মেইন মন্দিৰটো। বাহিৰৰ পৰা দেখিয়ে গম পাইছে চাগে। আৰু দেখিছেনে ইমান দীঘল লাইন। ইয়াতে মেইন মন্দিৰত পূজা চাই পিনে আমি ভোগ খাই পিনে এইবাৰ ঘৰলৈ 2000 years later এমাহৰ পৰা পূজা কৰোঁতে পূজা শেষে হ'বা হ'ল। আজি হ'ল দশমী আৰু মংগলবাৰ হয়। তো প্ৰত্যেক মংগলবাৰে দাদাই হনুমান মন্দিৰত যায়। তাকে আমি দুজনীও হনুমান মন্দিৰত যাব ওলালোঁ। হনুমান মন্দিৰত সেৱা কৰি পিনে গ'লোঁ দুৰ্গা মন্দিৰলৈ। দুৰ্গা মন্দিৰতো আজি যিহেতুকে লাষ্ট দিন দশমী হয়, আমাৰ আশীৰ্বাদ ল'লোঁ। আৰু মোৰ স্কুল ফ্ৰেণ্ডকেইটাক লগ পালোঁ। সিহঁতে আৰু মোৰ ব্লগত আহিবই নোখোজে। ইভিনিং ওলাই আহিলোঁ বিসৰ্জনৰ সময়ত। চাওঁ আহকচোন আমাৰ ইয়াতে কেনেদৰে বিসৰ্জন কৰে। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। থেংক ইউ।